প্ৰথমতে আমি আজি এই ৰায়দানৰ কাৰণে ন্যায়ালয়ক আমি ধন্যবাদ দিছোঁ আৰু ন্যায়ালয়ৰ আজি যিটো অৰ্ডাৰ সেই অৰ্ডাৰটোৱে আমি ইমান দিনে যিবিলাক কথা কৈ আহিছিলোঁ সেই কথাটোকে সত্য প্ৰমাণিত কৰিছে, ন্যায্যতা প্ৰদান কৰিছে। আপোনালোকে জানে আমি প্ৰথম দিনটোৰ পৰাই কৈ আছিলোঁ যে পুলিচৰ বিৰুদ্ধে পুলিচৰ দ্বাৰা তদন্ত, তাকো উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে নিম্ন পৰ্যায়ৰ বিষয়াই কৰিব তদন্ত। এই তদন্তটো যে ভেকু ভাওনা হ'ব এই কথাটো আমি বাৰম্বাৰ কৈ আহিছিলোঁ আৰু আমি যেতিয়া সেই অফিচাৰসকলক পৰিয়ালৰ তৰফৰ পৰা বা দল সংগঠনৰ তৰফৰ পৰা লগ কৰিবলৈ গৈছিলোঁ, আপোনালোকক আমি আজি জনাইছোঁ যে সেই মিৰাজ দলে বোলা যিগৰাকী CI আছিলে, চাৰ্কুল ইন্সপেক্টৰ, তেওঁ এদিনো আমাক লগ নিদিলে। আৰু অনুপমা দাস আছিলে যিগৰাকী নিৰুপমা দাস যিগৰাকী SI আছিলে, তেখেতৰ যে কোনো মানে স্থিতি নাই সেই কথাটো আমি তেতিয়াই গম পাইছিলোঁ। তেওঁ ওপৰৰ অফিচাৰক নুসুধাকৈ একো আমাক উত্তৰেই দিব নোৱাৰে। গতিকে সেই সময়তে আমি বাৰম্বাৰ কৈছিলোঁ, প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ, আপোনালোকে এই কথা বতৰাবিলাক প্ৰচাৰ কৰিছিলে। আমি মুখ্যমন্ত্ৰীক দাবী জনাইছিলোঁ যে আমাক এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে তদন্ত লাগে আৰু যিহেতু আমি পৰিয়ালৰ ফালৰ পৰা যি তদন্ত দিছোঁ, যি এজাহাৰ দাখিল কৰিছোঁ, সেয়া পুলিচৰ তদন্তত মুখ্যমন্ত্ৰী ডাঙৰীয়ে হস্তক্ষেপ বিচাৰিছিলোঁ। কাৰণ মুখ্যমন্ত্ৰীগৰাকী গৃহমন্ত্ৰীৰ দায়িত্বত আছে, তেখেতৰ পোনপটীয়া হস্তক্ষেপ বিচাৰিছিলোঁ, কিন্তু সেই সংক্ৰান্তত তেখেতে কোনো মন্তব্য প্ৰদান কৰা নাছিলে। আৰু আটাইতকৈ আচৰিত কথা, আজি কোৰ্টে যিটো কথা কৈছে আপোনালোকে চাব, মই এটা মাত্ৰ বাক্য অৰ্ডাৰটোৰ পৰা পঢ়ি দিছোঁ। ইন দিছ কেছ দ্য ইম্পৰ্টেঞ্চ অফ perception of justice is also very critical as accused person are senior police officer having administrative control over the investigating officer who is actually dent the perception of fair investigation. আপোনালোকে জানে যে ডেণ্ট কৰা বুলি কৈছে যে পুলিচৰ ওপৰত যিটো ৰাইজৰ আস্থা আৰু বিশ্বাস, আৰু ন্যায়পালিকাই কৈছে যে পুলিচে যদি ভালকৈ তদন্ত কৰি নকৰে, পুলিচে যদি প্ৰপাৰ সহযোগিতা আৰু ইনভেষ্টিগেশ্যন নকৰে, তেতিয়াহ'লে ন্যায়পালিকায়ো কেতিয়াও এটা সঠিক ন্যায় দিব নোৱাৰে। গতিকে ৰাইজৰ ন্যায়পালিকাৰ প্ৰতি যিটো আস্থা, পুলিচৰ প্ৰতি আস্থা, তাত ডেণ্ট হয় বুলি তেওঁলোকে কৈছে যে সেইকাৰণে স্পষ্টভাৱে কৈছে যে ইমিডিয়েট এই ঘটনাৰ ৰিইনভেষ্টিগেশ্যন কৰিব লাগে আৰু তাত এতিয়া বৰ্তমানৰ SP গৰাকী এগৰাকী ছিনিয়ৰ পুলিচ অফিচাৰ IO হিচাপে দিব লাগে। এই কথাটোৱে প্ৰমাণ কৰিছে যে আমি ইমান দিনে চিঞৰি আহিছিলোঁ যে তদন্তৰ নামত ভেকু ভাওনা হ'ব। এই SI বা CI গৰাকীয়ে তেওঁলোকৰ কোনো দম নাই, তেওঁলোকৰ কোনো অধিকাৰ নাই, তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই, তেওঁলোকৰ কোনো ক্ষমতা নাই যে তেওঁলোকে এগৰাকী SPক তেওঁলোকে জবাবদিহি কৰিব পাৰিব, SPক তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়াত দোষী সাব্যস্ত কৰিব পাৰিব। তেওঁলোকৰ সেই ধৰণৰ সাধাৰণ মানুহে জানে যে তেওঁলোকৰ কোনো সেই ধৰণৰ ক্ষমতা নাই। কাৰণ SI গৰাকীয়ে যেতিয়া তদন্ত আৰম্ভ কৰিছিলে, সেই সময়ৰ SP মোহনলাল মীনা আপোনালোকে জানে তিতাবৰ থানাত বহি লৈছিলে। তেওঁ ৰাতি আহি বহি গোটেই ফাইল মেনেজ কৰিছিলে। সেই সময়তে আমি বাৰম্বাৰ কৈছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু পৰিয়ালটোৰ প্ৰতি দেখুৱাই সহমৰ্মিতা প্ৰকাশ কৰিছিলে আৰু এডিশ্যনেল চিফ ছেক্ৰেটাৰী KC চামাৰিয়া ডাঙৰীয়াক তদন্তৰ ভাৰ দিছিলে আৰু কৈছিলে যে 30 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগিব। আমি কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি দুটা কথা আপোনাৰ পৰা বিচাৰিছোঁ। প্ৰথম কথা, পুলিচৰ দ্বাৰা যি তদন্ত সেয়া এগৰাকী নিৰপেক্ষ বিষয়াক দিয়ক, উচ্চপদস্থ আৰক্ষী বিষয়াক দিয়ক। দ্বিতীয়, আমি দাবী জনাইছিলোঁ যে এই তদন্ত এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে দিয়ক। সেই এটাও মুখ্যমন্ত্ৰীয়ে নকৰিলে। আৰু মুখ্যমন্ত্ৰীয়ে যি তদন্ত ঘোষণা কৰিছিলে 30 দিনৰ ভিতৰত প্ৰতিবেদন দিব বুলি কৈছিলে, KC চামৰীয়া ডাঙৰীয়াক আমি তন্নকৈ গাঁৱৰ মানুহে সাক্ষ্য দিছিলোঁ, পৰিয়ালে সাক্ষ্য দিছিলোঁ, আমি ডিছ বনাই দিছিলোঁ। আনকি আপোনালোকে ইতিমধ্যে প্ৰচাৰ কৰিছিলে PM ৰিপৰ্ট, পষ্টমৰ্টেম ৰিপৰ্টত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পৃষ্ঠাই দীপাংকৰক কেনেকৈ আক্ৰমণ কৰিছিলে, কেনেকৈ 15 চেণ্টিমিটাৰ 20 চেণ্টিমিটাৰ বহল ঘাঁ আছিলে, কেনেকৈ তেওঁ চটফটাই আছিলে পুলিচৰ আক্ৰমণৰ কাৰণে, সেই গোটেই ঘটনাবিলাক আছিল। সেইবিলাক আমি তেওঁলোকক তথ্য সহকাৰে দিছিলোঁ। দিয়াৰ পিছত KC চামৰীয়া ডাঙৰীয়াৰ মুখত চেলটেপ লগাই ইয়াৰ পৰা গুচি গ'ল। আজি 26 ডিচেম্বৰতে ঘোষণা কৰা তদন্তত 30 দিন বাদ দিয়ক, আজি কিমান দিন হ'ল আপোনালোকে চাওক। বছৰ উকলি যোৱাৰ পাছতো তেওঁলোকে তদন্তৰ প্ৰতিবেদন একো দিব নোৱাৰে। ইয়াৰ পৰা এইটো কি বুজায় যে পুলিচক আমি সেই সময়তো শুনিছিলোঁ যে KC চামাৰিয়া ডাঙৰীয়াক মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিয়া এডিশ্যনেল চিফ ছেক্ৰেটাৰীগৰাকীক হেনো সেই অভিযুক্ত মোহনলাল মীনাই এয়াৰপৰ্টৰ পৰা স্পেচিয়েল গাড়ী দি আনি স্পেচিয়েল হোটেলত ৰাখিছিলে। তাৰমানে SPয়ে ভুল কৰিলে তেওঁক নাকি লগাব পৰা একো ব্যৱস্থা নাই নেকি? যি কথা বতৰাবিলাক আজি কোৰ্টে ইণ্টাৰফেয়াৰ কৰিছে। আমি পুনৰবাৰ কৈছোঁ যে আদালতক আমি ধন্যবাদ জনাইছোঁ আৰু আমি এটা আশাৰ ৰেঙনি দেখিছোঁ যে আদালতে এই পৰিয়ালটোক ন্যায় দিব। কাৰণ আদালতৰ যিগৰাকী
ন্যায়াধীশ দণ্ডাধীশ তেখেতে যিটো বল্ড ষ্টেপ ল'লে সেই ষ্টেপটোত এতিয়া আমি চকু ৰাখিম পুলিচে যাতে পুনৰ আদালতক বিপথে পৰিচালিত কৰিব নোৱাৰে আমি ৰাইজকো অনুৰোধ জনাইছোঁ এতিয়াও ন্যায়পালিকাত এনে কিছু ব্যক্তি আছে সাহসী ব্যক্তি আছে যিসকলে ন্যায়ৰ পক্ষত থাকে গতিকে সেই আৰু ন্যায়পালিকাৰ যিসকল বিষয়া দণ্ডাধীশ বা ন্যায়াধীশ তেওঁলোকক সাহস যোগাবৰ কাৰণে আমি মাত মাতিব লাগে আৰু আমি ন্যায়াধীশগৰাকীক যি ৰায়দান তাক আদৰণি জনাইছোঁ আৰু আমি ন্যায়াধীশগৰাকীয়ে দিয়া ৰায়দানৰ ভিত্তিত এতিয়া পুলিচে কি ব্যৱস্থা লয় মোহনলাল মীনা ইতিমধ্যে ইয়াৰ পৰা ট্ৰান্সফাৰ হৈছে কাকলি পাটগিৰিও ইতিমধ্যে ট্ৰান্সফাৰ হৈছে ইয়াত আছে এতিয়া অ' চিগৰাকী বহি আছে লক্ষ্মণ কুমাৰ দাস গতিকে এই তিনিওগৰাকী অভিযুক্তৰ নাম ৰিমলি শইকীয়াই দীপাংকৰৰ বায়েকে স্পষ্টকৈ লিখি দিয়াৰ পাছত পুলিচে কেনেকৈ বচালে কেনেকৈ এফআইআৰ দি দিলে আপোনালোকে সকলোৱে জানে যে এখন এজাহাৰ ভিত্তিত যেতিয়া তদন্ত হয় তেতিয়া হয় পুলিচে চূড়ান্ত প্ৰতিবেদন দিয়ে নহ'লে অভিযোগনামা দিয়ে ফাইনেল ৰিপৰ্ট বা চাৰ্জশ্বিট দিয়ে ফাইনেল ৰিপৰ্ট দি তেওঁলোকে কেছটো সামৰি দিব বিচাৰিছিলে যিটো কথা আমি বাৰম্বাৰ কৈছিলোঁ যে পুলিচে এইটো নচলায় পুলিচে পক্ষপাত কৰিব তেওঁলোকৰ ওপৰ অফিচাৰক বচাবলৈ বিচাৰিব সেই কথাটো সত্য প্ৰমাণিত কৰি এফআইআৰ দিলে তাৰপিছত যেতিয়া আমি পৰিয়ালৰ ফালৰ পৰা যেতিয়া প্ৰটেষ্ট পিটিশ্যন দিলোঁ আপত্তি দৰ্শাই যেতিয়া আবেদন দিলোঁ তেতিয়া আদালতে যেতিয়া এই কথাটো ক'লে যে ৰিইনভেষ্টিগেশ্যন কৰক সেই কথাটোৱে প্ৰমাণ কৰিছে যে পুলিচে আজিৰ দিনটোলৈকে পৰিয়ালটোক ন্যায় দিয়াৰ পক্ষত নাই এই কথা বতৰাবিলাক মাননীয় মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি তেখেতক অনুৰোধ জনাইছোঁ যে আপোনাৰ পুলিচে কেনেকৈ উলংঘভাৱে নিজৰ অফিচাৰক বচাবৰ কাৰণে আদালতত এফআইআৰ ৰিপৰ্ট দিছিলে সেই এফআইআৰ ৰিপৰ্টক চেলেঞ্জ কৰি পৰিয়ালে যেতিয়া তথ্য সহকাৰে প্ৰটেষ্ট পিটিশ্যন দিয়াৰ পাছত আদালতে হস্তক্ষেপ কৰি আমি কৈ থকা কথাখিনিকে আদালতে কৈছে যে য়েছ কেতিয়াও তলৰ অফিচাৰে ওপৰ অফিচাৰৰ বিৰুদ্ধে তদন্ত কৰিলে তাত বিশ্বাসযোগ্যতা নাথাকে মানুহৰ সন্দেহ থকাটো স্বাভাৱিক গতিকে পুনৰ ৰিইনভেষ্টিগেশ্যন কৰক আৰু উচ্চ পৰ্যায়ৰ বিষয়াক ইয়াৰ দায়িত্ব দিয়ক গতিকে আমি সেই কথাটো আখৰে আখৰে আদালতে কথামতে পুলিচে কৰে নে নকৰে আমি চাম যদি নকৰে